নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই। আজি ভিডিঅ'টো মানে বিহু বজাৰ কৰিবলৈ গৈছিলোঁ যোৱাকালি। পিছে গ'লোঁহে গৰমত মানে খোজকাঢ়ি গ'লোঁ যে একদম ভিডিঅ' কৰিবলৈ নহ'ল। আজি বোলো ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ কি কিনো আনিলোঁ বিহু বজাৰ। বেছি বজাৰ কৰা নাই, সৰু সুৰা এটা বস্তু মালৈ আনিলোঁ, পাপালৈ আৰু বালৈ, মোৰলৈ আৰু আমাৰ ছোৱালীলৈ, মানুহজনলৈ সৰু সুৰাকৈ। তাৰপিছত আকৌ জেঠাইৰ পোৱালিটোলৈ আনিলোঁ, সিহঁতক দিয়ে দিলোঁ দেই। পেণ্ট এটা আনিলোঁ, জেঠাই পোৱালিটোলৈ এটা হাফ পেণ্ট দিলোঁ, সেয়া মাহীহঁতৰ পোৱালিকো হাফ পেণ্ট, জেঠাইকেইটা ব্লাউজ, আকৌ মাহীকো এটা ব্লাউজ, চব দি দিলোঁ। খালি মাহঁতকো দি দিলোঁ, খালি মোৰ আৰু ছোৱালী আৰু মানুহজনৰ গীতা আছে অকল। তাকে ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া দেখুৱাওঁগৈ আপোনালোকক। আৰু এইটো এটা দেই, মই পিন্ধিয়ে আছোঁ নাইটি, আৰু এটা এইটো থৈ দিছোঁ, এইটো দেখুৱাওঁগৈ। ব'লক এতিয়া দেখাব লৈছোঁ দেই বস্তুকেইটা। এইটো এটা নাইটি, এইটো মালৈ এনেকুৱা এটাই আনিছোঁ, খালি মাটো আছিলে পিংক কালাৰ। মই মাক এতিয়া দি দিলোঁ যে, আকৌ এতিয়া মানে খোজা নাই আৰু এনেকুৱা একেই যে, সেইকাৰণে আৰু ইয়াতে কৈছোঁ। এইটো এটা আপোনাৰ অকণমান পাতলা আৰু বহুত আৰাম দিয়ে নাইটিকেইটা পিন্ধিবলৈ, বহুত কোমল কাপোৰটো, বহুত আৰাম পিন্ধিবলৈ। বজাৰৰ পৰা আনিছোঁগৈ। তাৰপিছত এইটো হ'ল মানুহজনলৈ এইটো স্পৰ্টিং। এইটো বহুত পাতল কাপোৰটো, আৰাম পাব মানে পিন্ধি বস্তুটো। সৰু সৰু বস্তু আনিছোঁ। এইটো এটা। তাৰপিছত ছোৱালীজনীলৈ এইটো টপ, এইটো এটা পেণ্ট, এইটো দিছে আমাৰ জেঠাইতে দিছে। আৰু ইয়াৰ লগত এটা বেগ আছিলে দেই, ছোৱালী একদম পচন্দ কৰি তাইক দেখিলে লৈ থাকিবলৈ লাগে, মানে বিচাৰি থাকে। তাই একদম ডিঙিত ওলমাই লৈ ঘূৰি ফুৰিছে। এইটো তাৰপিছত আকৌ আমাৰ ঘৰখনৰ পৰা আনিলোঁ এইটো এটা স্পৰ্টিং, আৰু এইটো এটা পেণ্ট, এইটো দেখিছেনে, এইটো এটা পেণ্ট তেনেকৈ। তাৰপিছত আৰু এযোৰ চেণ্ডেল আনিলোঁ ৰ'ব দেই, মানে ছাইডত থৈ দিছোঁ যে বস্তুবোৰ। ইমান মৰম লাগে নহয় এনেকুৱা চেণ্ডেলবোৰ। ভাবিছোঁ কিন্তু অকণমান মানে হেৰি হ'ল, দীঘল হ'ল ছোৱালীলৈ, অলপমান কাপোৰ সোমাই থৈছোঁ দেখিছেনে। কিবা মই জোখবোৰে নাজানো, মাক হৈ পিনে গম পায়নে, মানে জোখবোৰ কিবা আনিবলৈ যাম, ক'লোঁ 0 চাইজ 15 মাহ বুলি ক'লোঁ। সেই জোখ দিলে লৈ আহিলোঁ। তাৰপিছত ঘৰত পিন্ধাই চাইছোঁ, তেতিয়া মানে নহয়, মানে অকণমান হেৰি হ'ল, তাই পিন্ধিব পৰা নাই। পচন্দ কৰিছে তাই পিন্ধিবলৈ লাগে, কিন্তু মানে সেও পিন্ধিছে আৰু যেনিবা। আপোনালোকে জনাব কেনেকুৱা লাগিছে। সৰু সৰু বস্তু আৰু ন, আৰু সৰু সৰু বস্তু হওক যি হওক, বিহু বুলি মানে সৰু বস্তু পালেও মনটো বহুত বেছি ভাল লাগে। তেনেও আৰু চাদৰ মেখেলাটো লৈ থকাই হয়। ভাবিলোঁ আৰু নাইটিটো ঘৰত পিন্ধিয়ে থাকোঁ, ভাবিলোঁ নাইটিকে এটা লৈ লওঁ। মাও আমাৰ ৰেগুলাৰ নাইটি পিন্ধি থাকে। সেইকাৰণে মালে নাইটি, বালে এটা হাফ পেণ্ট, পাপালে এখন মানে টাৱল আনিলোঁ। আগতে আনি দিয়া দেখি এখন টাৱল আনি দিলোঁ। আৰু সেয়াই বিহু বজাৰ কৰিবলৈ নহ'লে ভিডিঅ', মানে একদম গৈছোঁ আৰু একদম ৰ'দত খোজকাঢ়ি গ'লোঁ, মানে ভিডিঅ' কৰিবলৈ নহ'ল। আৰু বজাৰত ইমান ভিৰ কালি, আৰু বজাৰখনত আকৌ ঈদৰ কাৰণেও ভিৰ হৈ আছে। আমাৰ বিহু একদম পূৰা ভিৰ, বোলে গৰম ইমানেই কালি ৰ'দ দিছে, যোৱাকালি একদম মানে থাকিব নোৱাৰা ৰ'দ দিছে। আৰু সেইকাৰণে ভাবিলোঁ যিখিনি আনিছোঁ অলপ সৰু সৰু বস্তু অলপ বোলো আপোনালোকক দেখুৱাই দিওঁ। তাৰপিছত ৰ'ব এটা বস্তু আছে আপোনালোকক দেখাম দেই, ৰ'ব। আৰু ছোৱালীজনীলৈ আনিছোঁ গামখাৰু এযোৰ, তাৰপিছত আৰু আনিছোঁ আপোনাৰ ক্লিপ, এই এপাত আৰু এপাত। এতিয়া ছোৱালীজনী চুলি নাই, সেও মানে এনেকৈ মাৰিবলৈ ভালেই হ'ব বাৰু। বোলো বিহুত এবাৰ দুখনমান ফটো মাৰিম বুলি ভাবিছোঁ আৰু পিন্ধাই পিনি। তাই পিন্ধিব নাজানো, কিন্তু যোৱাকালি এনেই পিন্ধাই চাইছিলোঁ, নিপিন্ধে, একদম জোৰ জবৰদস্তি পিন্ধালোঁ। নিপিন্ধিলে ফটো মাৰিবলৈও নিদিয়ে, মানে মুখখন ঘূৰাই দিয়ে, সেইকাৰণে নহ'লে। সেই বিহুত পিন্ধাই চাম আৰু মাৰিলে ভিডিঅ' কৰিম, আপোনালোকে চাব খালি ভিডিঅ'টো। আৰু চাদৰ মেখেলা ওলাই সৰু ল'ৰা ছোৱালীৰ, কিন্তু এইবছৰ ইমান পিন্ধিব পৰা হোৱা নাই যে, আৰু মানে খোজকাঢ়িছে, সেইকাৰণে মানে অনা নাই। অহা বছৰ মানে বিহুত আনি দিব লাগিব। আৰু ভাল লাগে দেই ল'ৰা ছোৱালীবোৰ একদম চাদৰ মেখেলা পিন্ধাই দিলে, মজাই লাগে ন। অহা বছৰতে আনি দিব লাগিব তাকে। আৰু ভিডিঅ'টো ইমানেই, সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো। খালি ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা লাগিলে জনাব বস্তুকেইটা সৰু সুৰাকৈ। আজিলৈ বাই বাই।